আজি ফেচবুকৰ জৰিয়তে আহিবলগীয়া হ'ল বিশেষ কাৰণ যোৱাকালি হয়তো চুবুৰী বিয়া পাতিছে বুলি এনেকুৱা গোটেই অসমত মানে চৰ্চা চলিছে চুবুৰী কথাটো বেছি ই নহয় কথাটো হয় মই বিয়া এনেকুৱা মানে মই জাষ্ট খালি আংটি পৰাই ৰাখিছোঁ আৰু মই কোনো ৰাইজক বা কোনো ধৰণৰ আমি কাৰোবাক যোগাযোগ কৰা নাই মই কোনো ধৰণৰ ই কৰা নাই আমি এতিয়া আমাৰ মাৰ্চতেহে হ'ব মোৰ বিয়া সম্পূৰ্ণ কাম এতিয়ালৈকে হোৱা নাই গতিকে মাৰ্চতে হ'ব আমি এতিয়া জাষ্ট খালি মই আংটি পৰাই ৰাখিছোঁ সেইকাৰণে আমি কাৰোকো নিমন্ত্ৰণ দিব পৰা নাই গোটেই অসম ৰাইজৰ ওপৰত নিমন্ত্ৰণ আছে গতিকে ইমান ভাবিব নালাগে কোনোবাই বহুত মোক ফোন কৰি কৈ আছে মোক নিমন্ত্ৰণ কিয় দিয়া নাই চুবুৰী বিয়া পাতিলে গমেই নাপালোঁ গতিকে সেইবিলাক লৈ মানুহৰ ৰাইজক আমি আহ্বান জনাওঁ যে সেইবিলাক যাতে বিশেষকৈ ল'ব নালাগে গতিকে সকলোৱে পাব মই নিমন্ত্ৰণ দিম গোটেই অসমবাসী ৰাইজৰ ওচৰত নিমন্ত্ৰণ পাব সেইবিলাক লৈ চিন্তা কৰিব নালাগে গতিকে মই কাৰো প্লাছ কৰা নাই মই জাষ্ট খালি মই আংটি পৰাই ৰাখিছোঁ এতিয়া মই ঘৰত আনা বোৱাৰী এতিয়ালৈকে অনা নাই মই এতিয়া মাৰ্চতেহে বোৱাৰীখন আনিম মাৰ্চতে হ'ব আমাৰ ৰিটাৰ্ণ ডিচিশ্যন হ'ব কিন্তু মাৰ্চৰ আগত নাহিব কাৰণ তেওঁলোকৰ ই আছে পৰীক্ষা আছে এক্সাম আছে গতিকে তেওঁ ডিগ্ৰীটো ক্লিয়াৰ হ'ব আমি ডিগ্ৰী ক্লিয়াৰ হোৱাৰ পিছতহে আমি আনিম ৰাইজক এইখিনি কথা কৈ মই ৰাইজক আহ্বান কৰিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে আৰু এইখন লৈ বিতৰ্ক যাতে ল'ব নালাগে মই ধন্যবাদ জনাইছোঁ নমস্কাৰ মোৰ নাম চুবুৰী কালি মই আজি ফেচবুকৰ জৰিয়তে আহিবলগীয়া হ'ল বিশেষ কাৰণ যোৱাকালি হয়তো চুবুৰী বিয়া পাতিছে বুলি এনেকুৱা গোটেই অসমত মানে চৰ্চা চলিছে চুবুৰী কথাটো বেছি ই নহয় কথাটো হয় মই বিয়া এনেকুৱা মানে মই জাষ্ট খালি আংটি পৰাই ৰাখিছোঁ আৰু মই কোনো ৰাইজক বা কোনো ধৰণৰ আমি কাৰোবাক যোগাযোগ কৰা নাই মই কোনো ধৰণৰ ই কৰা নাই আমি এতিয়া আমাৰ মাৰ্চতেহে হ'ব মোৰ বিয়া সম্পূৰ্ণ কাম এতিয়ালৈকে হোৱা নাই গতিকে মাৰ্চতে হ'ব আমি এতিয়া জাষ্ট খালি মই আংটি পৰাই ৰাখিছোঁ সেইকাৰণে আমি কাৰোকো নিমন্ত্ৰণ দিব পৰা নাই গোটেই অসম ৰাইজৰ ওপৰত নিমন্ত্ৰণ আছে গতিকে ইমান ভাবিব নালাগে কোনোবাই বহুত মোক ফোন কৰি কৈ আছে মোক নিমন্ত্ৰণ কিয় দিয়া নাই চুবুৰী বিয়া পাতিলে গমেই নাপালোঁ গতিকে সেইবিলাক লৈ মানুহৰ ৰাইজক আমি আহ্বান জনাওঁ যে সেইবিলাক যাতে বিশেষকৈ ল'ব নালাগে গতিকে সকলোৱে পাব মই নিমন্ত্ৰণ দিম গোটেই অসমবাসী ৰাইজৰ ওচৰত নিমন্ত্ৰণ পাব সেইবিলাক লৈ চিন্তা কৰিব নালাগে গতিকে মই কাৰো প্লাছ কৰা নাই মই জাষ্ট খালি মই আংটি পৰাই ৰাখিছোঁ এতিয়া মই ঘৰত আনা বোৱাৰী এতিয়ালৈকে অনা নাই মই এতিয়া মাৰ্চতেহে বোৱাৰীখন আনিম মাৰ্চতে হ'ব আমাৰ ৰিটাৰ্ণ ডিচিশ্যন হ'ব কিন্তু মাৰ্চৰ আগত নাহিব কাৰণ তেওঁলোকৰ ই আছে পৰীক্ষা আছে এক্সাম আছে গতিকে তেওঁ ডিগ্ৰীটো ক্লিয়াৰ হ'ব আমি ডিগ্ৰী ক্লিয়াৰ হোৱাৰ পিছতহে আমি আনিম ৰাইজক এইখিনি কথা কৈ মই ৰাইজক আহ্বান কৰিছোঁ আপোনালোকে চিন্তা কৰিব নালাগে আৰু এইখন লৈ বিতৰ্ক যাতে ল'ব নালাগে মই ধন্যবাদ জনাইছোঁ।